নমস্কাৰ বন্ধু বান্ধৱীসকল জনপ্ৰিয় ধাৰাবাহিক আহিনৰ আবেলিৰ আজিৰ এপিছডটোত আপোনালোকে খুবেই বেছি ভাল লগা হ'ব কিয়নো আজিৰ এপিছডটোত আপোনালোকে বহুত কিবা কানি দেখিবলৈ পাব ৰাজপুখনৰ কেনেকৈ ঘৰলৈ পৰা লৈ যাব চুচৰাইততে সেইবোৰ কেতিয়া দেখা পাব তাৰ বিষয়ে ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো চাই শেষলৈকে ভাল পায় আৰু লগতে ভিডিঅ'টো এটা লাইক কৰি দিব তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে আজিৰ এপিছডটো হ'ব 73 নম্বৰ এপিছড আৰু আজিৰ এপিছডটোত আপোনালোকে প্ৰথমতে দেখিবলৈ পাব যে অদিতি মাক আৰু দেউতাক আপোনালোকে আজিৰ এপিছডটোত দেখিবলৈ পাব আৰু নেক্সটত যেনেকৈ আপোনালোকে দেখিবলৈ পাইছিল কেনেকৈ অদিতিয়ে সকলোবোৰ কথা সৰু কালৰ কথাবোৰ পুলিচজনৰ আগত কৈছিল আৰু লগতে পুলিচজনে সেইবোৰ কথা বুজি পাইছিল তো এতিয়া আজিৰ খণ্ডতে অদিতিৰ মাক দেউতাকে অদিতিয়ে কলৈ গৈছে এতিয়া গম পোৱা নাই আৰু সেই কথা গম পাই অদিতিৰ মাক দেউতাকে চিন্তা থাকিব আৰু লগতে সেই চিন্তা কৰি থকাৰ সময়তে তেওঁলোকে সেইবোৰ কথা আলোচনা কৰি থাকিব অৰ্থাৎ সেই যে ডিভোৰ্স পেপাৰত সাইন কৰা সেইবোৰ কথা ভাবি থাকিব তো এতিয়া কি আৰু কথা আলোচনা কৰে লগতে অদিতি আজি ঘৰত আহি কিবোৰ কথা ক'ব তো আপোনালোকে আজিৰ এপিছডটোত দেখিবলৈ পাব তাৰ পিছত আপোনালোকে নেক্সট দেখিবলৈ পাব আপোনালোকে অদিতি দিগন্ত আৰু সেই পুলিচজনক আপোনালোকে দেখিবলৈ পাব আৰু পুলিচজনে কেনেকৈ অদিতিহঁতক সহায় কৰিব লগতে অদিতি কেনেকৈ ন্যায় দিব তো আজিৰ এপিছডটোতে আপোনালোকে গম পাব আৰু অদিতি কেনেকৈ ন্যায় দিয়ে অদিতিক কেনেকৈ সমাজৰ আগত ভাল দেখুৱাই তো হেতু এতিয়া পুলিচজনৰ হাতৰ আৰু লগতে পুলিচজনে এইটো কাম কৰিব আৰু লগতে কেনে ধৰণে কৰে সেইবোৰ কথা তেওঁলোকে আলোচনা কৰি থাকিব তো আপোনালোকে আজিৰ এপিছডটোতে বিতংভাৱে গম পাব তো বন্ধু বান্ধৱীসকল আজিৰ এপিছডটোত আপোনালোকে অদিতি দিগন্ত আৰু পুলিচজনক আজিৰ এপিছডটোতে এইবোৰ কথা পাতি থকা আপোনালোকে দেখিবলৈ পাব তাৰ পিছত আপোনালোকে নেক্সট দেখিবলৈ পাব আপোনালোকে ৰাজফুকন আৰু দেউতাকক আপোনালোকে আজিৰ শ্ব'টোত দেখিবলৈ পাব লগতে তেওঁলোক কেইজনে ৰাজনীতিৰ কথা আলোচনা কৰি থাকিব পাৰে বা অদিতিহঁতৰ কথা আলোচনা কৰি থাকিব পাৰে কিন্তু ৰাজনীতিৰ কথা বিতংভাৱে আলোচনা কৰি থাকিব পাৰে সেইটো কথা সঁচাই ৰাজনীতিৰ কাৰণে তেওঁলোকৰ কিছুমান টিকেট নোহোৱা হৈ গৈছে তো তাৰ কাৰণে তেওঁলোকে আলোচনা কৰি থাকিব পাৰে তো তেনেকুৱা আপোনালোকে দেখিবলৈ পাব পাৰে বাকী আপোনালোকে আজিৰ এপিছডটোত আৰু ৰাজফুকন আৰু দেউতাকে কি কথা পাতে সেইটো আপোনালোকে চাব লগাটো আপোনালোকে আজিৰ এপিছডটোতে দেখিবলৈ পাব তাৰ পিছত আপোনালোকে নেক্সট দেখিবলৈ পাব আপোনালোকে পুলিচজন আৰু লগতে আপোনালোকে ৰাজফুকন আৰু দেউতাকক আপোনালোকে দেখিবলৈ পাব আৰু ৰাজফুকনৰ দেউতাকক পুলিচজনে ফোন কৰি সেইবোৰ কথা ক'ব অৰ্থাৎ অদিতিয়ে যি গছৰ এটা দি গৈছে সেইটোৰ কথা ক'ব আৰু এতিয়া এইটো কথাৰ ওপৰত বিতংভাৱে পুলিচজনে কি ৰাজফুকনৰ দেউতাকক তো সেইটো চাব লগাটো আপোনালোকে আজিৰ এপিছডটোতে এইখিনিও দেখিবলৈ পাব তো বন্ধু বান্ধৱীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টোলৈ তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে চেনেলটোলৈ নতুনকৈ হৈছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কিয়নো ডেইলি এনেকুৱা ভিডিঅ'ৰ আপডেট এই চেনেলটোত আহি আছে তো আপোনালোকে মিছ নকৰিব তো লগ পাম এটা নতুন ভিডিঅ'লৈ তেনেহ'লে see you again my next video